Hello guys, how are you all? We are fine. So guys, আজি হৈছে 29th of December 2025 আৰু আমি পিছৰ ভিউটো দেখি আপোনালোকে চাগে গেছে কৰিছে আমি ক'লৈ আহিছোঁ। ইয়েছ, আমি আহিছোঁ ভৈৰৱকুণ্ডলৈ। চ' মানে মাহঁতৰ যোনটো টিম হয় লাইক ষ্টাফ হয় সেইখিনিয়ে মানে ডিচাইড কৰিলে যে 29th আৰু বা ইয়েৰৰ এণ্ড বুলি এটা লাইক আমি এনেকুৱা অকণমান পিকনিক কৰিব আহোঁ। চ' আমি ইয়াতে আহিছোঁ আৰু লাইক ভিউটো ইমান ধুনীয়া নহয়। চ' ভাবিছোঁ আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰি দিওঁ। চ' গাইজ, এওঁলোক হৈছে আমাৰ টিম মেম্বাৰ্ছ আৰু আমি যোনটো এই ভৈৰৱকুণ্ডত পিকনিকলৈ যোনটো আমি যাত্ৰা কৰিছিলোঁ এইটো আমি আৰম্ভ কৰিছিলোঁ 8:40 মানত আৰু আমি এতিয়া আহি পাইছোঁ 11:30ত। আৰু গাইজ, ভৈৰৱকুণ্ডৰ যোনটো ভিউ হয় সেইটোৰ বিষয়ে মই বেলেগ একো নকওঁ বিকজ আপোনালোকে চবে আহিছে, ভিজিট কৰিছে আৰু প্লেচটো কিমান ধুনীয়া আপোনালোকে চাইছে। আৰু এতিয়া আমি কৰিব ওলাইছোঁ ব্ৰেকফাষ্ট আমি লাইক চেণ্ডউইচৰ নিচিনা আমি ব্ৰেড আৰু জেম খাইছোঁ। আৰু ইমান ধুনীয়া আছিল নহয় ৱেডাৰ কণ্ডিশ্যনটো, লাইক বেছি বতাহও দিয়া নাছিল বা বেছি ৰ'দো দিয়া নাছিল। আৰু যিহেতু আজি আছিল মানডে চ' ইমান মানুহ নাছিল। এণ্ড দেন ইয়াতে আমি কৰিছোঁ এগ বইল, মানে ব্ৰেকফাষ্ট কৰি আমি এতিয়া এগ বইল খাম। আৰু ইয়াত দেখিছে মই খাইছোঁ এগে আৰু নিমখে আৰু মানে এইটো কম্বিনেশ্যন হ'লে ইমান ভাল লাগে, ইমান মজা লাগে। চ' এনেকুৱা আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ। দেন চব আণ্টিহঁতে বা মেমহঁতে মাহঁতে ভাতৰ কাৰণে যোগাৰ কৰিবলৈ আৰম্ভ কৰিছে, লাইক চব্জি তব্জি এইবিলাক কাটি আছে, তেনেকৈ পিঁয়াজ টমেটো আমাৰ বহুতকেইটা আইটেম আছিল আৰু যোনটো চিকেন আছিল, পাপৰ আছিল, ভাত আছিল, দেন কিবা কিবি চব্জি আছিল, বেঙেনা ফ্ৰাই আছিল, দেন বেঙেনা আৰু কণী বইল থকা পিটিকা এটা আছিল। এয়া আমাৰ ভাত বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিছে, কেৰাহী ইফালে বহাই দিছে এণ্ড দেন দালিও ৰেডি হৈ আছে। এইফালে আমি চিকেন বহাইছোঁ ড্ৰাই ফ্ৰাই কৰি খাম। আৰু যিহেতু এতিয়া মানডে আছিল কিছুমানে চিকেন বা এইবিলাক মাংস নাখায়, দেখুৱাই সিহঁতৰ কাৰণে বেলেগকৈ পনীৰ ফ্ৰাইও কৰিছে আৰু ইফালে দালি বহাইছে, ইফালে চব্জি কাটিছে। দেন এয়া আমি কমলা খোৱাৰ যিটোৱে বেলেগ নহয় জানো, তাতে ঠাণ্ডা দিন যাতে নদীৰ ওচৰ সেইকাৰণে আমি কমলা ভাবোঁ যে চবে কমলা কিনি খাওঁ। আৰু তাৰে ওচৰতে বহুত ষ্টল আছে য'ত আপুনি কমলা আৰু কিবা কিবি পাইনএপল এইবিলাক আছে, য'ত আপুনি বগৰী এইবিলাক কিনি কেনে খাব পাৰে। এয়া বিউটি মেমে ৰেডি কৰিছে, এইখিনি বিউটি মেম আৰু লগতে বেলেগ মেমো আছে, ইউজ মানে হেল্প কৰি আছে। এয়া গাইজ জলকীয়া আৰু মস্তি হৈছে ইয়াৰ খাবলৈ, কমলা খাই এনেকুৱা মস্তি নহয়, একদম পূৰা আজিলৈকে চাগে খায়ে খাইছে আৰু চিলি ফ্লেভাৰ এটা আহি গৈছে। চ' গাইজ, ভিউটো ইমান ধুনীয়া লাগিছিল মই ভাবিলোঁ যে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ, আপোনালোকে অকণমান এনজয় কৰক। এয়া গাইজ ধুনীয়া পাহাৰ আছিল বা এটা নদীও বৈ আছিল, সিফালে ব্ৰিজ আছিল আৰু এইফালে নিৰঞ্জন ছাৰ আৰু মেম। তো গাইজ, এইফালে মা আৰু মই খেলিলোঁ বেডমিণ্টন, কিন্তু যিহেতু বতাহ বলি আছিল চ' ইমান এটা ভাল নহ'ল, মানে হ'লেও ভাল লাগিল। এইফালে ব্লেক এণ্ড হোৱাইট ডুঅ' চাওক এই চিনাৰীটোৰ লগত। দেন এয়া গাইজ, মই পানী দেখি নিজকে ৰখাব নোৱাৰিলোঁ আৰু জলদিটো আহি গৈছোঁ আৰু ইয়াতে বহুত এনজয় কৰিলোঁ। এইফালে আমি বগৰী খাবলৈ ধৰিছোঁ, অকণমান আগতে আমি কমলা খাইছিলোঁ, এতিয়া বগৰী আৰু ইফালে চিকেন ফ্ৰাই আৰু চিকেন নাখায় সেইটো কাৰণে পনীৰ ফ্ৰাই আছে আৰু পনীৰ ফ্ৰাইটো নকৰে। মাৰো চচিনা মেমে কমলা কিনি আছে। ইফালে গাইজ ঢেৰ চাৰা কমলা সেইবিলাকৰ বস্তু আছে, আপোনালোকে কিনি লৈ যাব পাৰে। এইফালে গাইজ ঠায়ে ঠায়ে বজাইছে, লাইক ডাঙৰ ডাঙৰ নহয় বাট লাইক সৰু সৰু ষ্টলছ। চ' গাইজ এইফালে লটাৰী, এইফালে মা আৰু মই আইচক্ৰীম কিনি লৈছোঁ। মা ভাল লাগিছেনে খাই? এয়া গাইজ বেংগন আৰু বেচনৰ এনেকুৱা মিক্স কৰি উঠি ফ্ৰাই কৰিছে, এইটো খাই বহুতেই টেষ্টি হৈছিল। এইফালে গাইজ চেলেডো ৰেডি কৰিছে, কুকুম্বাৰ বিট কেৰেট কিবা কিবি দি, এইফালে যিহেতু গাইজ আমি আগতে কমলা কিবা কিবি সেনেকৈ কমলা আইচক্ৰীম বগৰী খাই সেনেকৈ আৰু কিবা কিবি খাইছিলোঁ কাৰণে আমাৰ পেট ভৰি আছিল, হ'লেও যিখিনি খাইছোঁ এনেকুৱা টেষ্টি হৈছে নহয়, সঁচাই বহুত ভাল লাগিছিল খাই।
ভাল লাগে আৰু গাইজ যিহেতু আমি আহোঁতে ৰাতি হৈছিল কাৰণে আৰু ব্লগ কৰি নাথাকিলোঁ হ'লেও গাইজ মই এইখিনিতে ভিডিঅ'টো এণ্ডত মই এইখিনিয়ে ক'ব খুজিম যে হেপী নিউ ইয়েৰ 2020